এই ও মেরি মেরি আছে না নাই আছো পানী দিছো অলপ পানী লৈ আছে ইমান মৰম কৰা মোক কাম কৰিব গেছিলি কি আনছে পইচা আনছে নে আজিও পোৱা নাই ঘূৰি ঘূৰি গৈছে মই তোক কেনাম দিনে কৈছো যে মাইছেত যাম পইচা থেকে মই যাব পাৰ না কাম কৰিব যাম দে থাকা বাবা লৈ যাম দে দে বাবাক মাত তাড়াতাড়ি যাবা লাগে গধূলি বাবা আহিবা টাইম হৈছে আহিলি লৈ যাম দে তই বিয়াকে কৈছ যদি মাইছে ঘৰত লৈ যাব নোৱাৰা তই কৈছিলি যে বিয়া ইমান খং কৰিব নালাগে মই বহিলো লৈ যাব ইমান বিচাৰছো কাম পোৱা নাই কোনো নকয়ে কামৰ কথা গম পাইছা না মানুহ কাম কি কৰিবি আৰু নললি মানুহ কামত কি কৰিবি আৰু বহিলো মোৰ ঘূৰাতে ভাগাৰ লাগছে কামটো কৰাই নাই ইমান জেগা ঘূৰছো 4 জেগা মানে দি ঘূৰিয়ে আছো মই দে বাবা আহিলে লৈ যাম দে হ'ব বুলি নহয় তই কেনাম দিনে কৈছা যে হ'ব তোৰ মাইছে ঘৰত লৈ যাম কেনাম দিন কৈছো পইচা নাই কি কৰিম আৰু চহু এনেকে বাবা আহি আছে বাবাক কৈছো বাবা আহিব কিছে যাম কিছে আহি আছে মই কৈছি যে অলপ সোনকালে আহিব বুলি কৈছি মোৰ লগত কেনে কৰি আছে দেখিছে লৈ যাব লাগে মোৰ তাত পইচা নাই কি কৰো এতিয়া মই কাম বিচাৰি গৈছিলো কামেই পোৱা নাই কাম নাপালো ক'ৰবাত বিচাৰি ওলাব লাগিব দিনটো ঘূৰছো আজি মই ৰাতিপুৱাই গৈছো ৰাতিপুৱাই ঘূৰি এতিয়া কামেই পোৱা নাই এতিয়া যাচোন ঘৰত মই এটা মানুহ মোক মাছি বহুত দৰকাৰী কথা আছে কি কথা আছে মই শুনি আহো এয়া তাৰ কামত যাম বুলি কৈছি সি যদি কালি নেদে মই হলেও দিম যে পইচা মোৰ পইচা দি হলেও যাবি যাম বুজা মই আহো যাব বটালটো লৈ যা আৰু নম্বৰটো লৈ যা মই অলপ শিল আছে মই শিল খানি হলে ভাঙি আহো খাও লৈ তাড়াতাড়ি বটালটো লৈ পানী লাগা কেবেকা লাগে তো বতাহ হ'ব দে ইমান খং কৰিব নালাগে ইমান খং বাপৰে বাপ নৰি আৰু সন্ধিয়াতে হাজিৰা এটা মাতছো এতিয়া আহি পোৱা নাই এইকেইটা শিল ভাঙবা লাগে জাগা খানি মোৰ চাফা কৰিব লাগে হাজিৰা খবৰে নাই দাদা আছো মই ইমান দেৰি কৰি আহে শিল কেইটা গোটাই কেইটা ভাঙি চেষ্টা কৰিব অৱস্থা এইকেইটা ভাঙা যি পইচা লাগে দিম দে গোটাই কেইটা চাফা কৰি দিবা ভাঙি জাগা খানি চাফা কৰিব লাগে গম পাইছা না তেতিয়াহ'লে তুমি ভাঙি থাকা লাহে ধীৰে মই আহো হেৰি কৰিবা পইচাটো লৈ আহিবা মোৰ ঘৰত বহুত অভাৱ পইচা টেনচন কৰিব নালাগে পইচা দিম দে কিমান দিবা লাগব 900 টকা তুমি মোক দুৰ্বক পাইছা নেকি এই 4টা শিল ভাঙাটো 900 টকা লাগে শিল কিমান টাইট গম নাপাও নাই গম পা অলপ কমে ল'বা গম পাইছা না 550 মান ল'বা 500 টকা কৰি দিবি দে হ'ব দিয়া ভাঙা ভাঙি ক্লিয়াৰ কৰা মই আহো ইমান জাগা খোজকাঢ়ি আছো পানী অলপ খাই কেনে তাৰপিছত এইকেইটা ভাঙি আজি ভাঙি শেষ কৰিমেই কাৰণ নহ'লে কইনা মোক খাটাব আজি কাৰণ এইকেইটা শিল ভাঙিব নোৱাৰিলে পইচাটো পামে ভাঙিব পাৰিলি ভাঙিবই লাগিব যেনকে নহওক মই ভাঙিম আজি হ'ব বেছি টাইম নালাগে বঢ়িয়া শিল দেখো টেনচন নাই বেটা কৈছে আছে মই তলত আছো তোমাৰ লাখ আছো মই তোমাৰ লাখ হয় তোমাক মই ধনী কৰিবৰ কাৰণে আহিছো কাউকে নকবা কিন্তু তুমি এটা 1 বিট খুজিলে মই তোমাক 1 বিটে দিম তোমাৰ লাখ হয় মই এইটো যি লাগে তাকেই পাবা কি লাগিব তোমাক কবা মোকতো বহুত বস্তু লাগে মই তোমাক ঘৰত লৈ যাম পাপে মৃত্যু কিন্তু ভাল বস্তু সুধিবা বেয়া বস্তু নুসুধিবা দেই কেতিয়া বেয়া কৰিলে অন্যায় হ'ব কেনেকে খাদিম তুমি কোৱা মই সেই হিচাপে খাদিম তোমাৰ পৰা বস্তু তুমি এটা সুধিলে এটাহে পাবা যদি বেলেগে সুধে এটা খুজিলে 2টা পাবা হ'ব মোৰ ঘৰত আছে মানুহ মই ঘৰৰ কেইটাক আগত খাদ দিম তাৰপিছত মই লাষ্টত খাদিম কিন্তু ভাল ব্যৱহাৰ কৰিবা দেই বটলটো লৈ যাও যদি কইনাক যি বস্তু বটলৰ কাৰণে মাৰিব পাৰে
ই লৈছে কি বস্তু পাইছো মই আজি এটা ইটো বস্তু লুকাই লৈ যাম কোনোবাই দেখা পাব পাৰে বটলটো লাগালি আজি থৈয়ে যাম একো নকয় তেতিয়া মই বস্তু ইমান দামী বস্তু এটা পাইছো এনেকুৱাকে লুকাই লৈ যাম কোনো জানো বা দেখা নাপায় এই বাপৰে বাপ ইমান ওজন মনে মনে লৈ যাব লাগিব বটলটো থাকক দে বটলটো অলপ পিছত লৈ যাম আৰু আহি কেনে অ মেৰি মেৰি ঐ আছো 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 মই কি আনিছো চাও এই ও কাৰ মিৰা মুৰা লৈ মই এইটো গাড়ী পাথৰ বহুত কাকো নকবি মানুহ নকবো গাড়ী পাথৰ তই যি খোজা তাকে পাবি দে মোক পইচা লাগে আনচোন পইচা 500 টকা দে পাথৰ চাও মোক 500 টকা লাগে দিছো আছে না ও মাই সঁচা একা কাকো নকবি বাবা কৈ বাবা কহাইবা গেল ফুৰিবা গম নাপাও তাৰমানে হেৰি মই যদি খাদো 500 পাম আৰু তহঁতে যদি খাদা 1000 খাদলি 2000 পাবি আৰু যদি এটা বস্তু খাদা 2টা পাবি তহঁতে খাদলি ডাবল পাবি মোক এনেকে কছি গম পাইছা যে বাবা বাবা কাকা দিছো নাই দে মোৰ হনা দে নাই দে আকো এই চাও বেটি দেখিছা পাথৰ গায়াবি পাথৰ দেখি ই মানে আগতে লৈ গেছি বাপৰে বাপ ইহঁতে বৰ চিয়ে না আপি আপি আছে পাই ও বাবা এই আমি না হনা পাখা পাইছো কয় অ জি হুদা তাকে দিব হয়নে হয় ভালে হৈছে দে তই পাথাৰটো ভালকে থৈ দি থৈ দিওঁ ৰ লুকি কাকো নকবি কাম কৰিব যাই পাছো তোমাক কাকো নকবি আৰু কি জানানা তই যদি 2টা খাদা এটা খাদা তই 2টা পাবি আৰু মই খালি তাৰমানে এটা খাদলি এটাই পাও গম পাইছা না বৰ মূল্যবান বস্তু লুকি থৈ ভালকে লুকি থৈ দি ভালকে থৈ দিওঁ ৰ যা এই জলদি আ থৈ কেনে হেৰি কৰো আমাৰ যি যেতিয়া একবাৰ আমি এটা চাও পইচা 500 টকা খাইছিলো মই পইচা পাইছো আমাৰ যি হাঁহ আছে না হাঁহ খাদো দি যেতিয়া পাও নেকি আমি তই চাওছো এইবাৰ নহয় আপি কৰিলো বুলি আপি দিব মই আনছো না তই একবাৰ খাই দিছা বস্তু মোক পিছত খাই দিম দে আগে আপি আপিৰ বস্তু গিলা আপি কৰি লগ দে মই পিছত খাই দিলাম দে মোক যি লাগে তাকে খাই দিলাম দেচোন মই পিছত এতিয়া আপি খাই দিলাম দে খাই দিছা তই খাদবি তই খাদবি ডাবল পাম যাচো ঘৰৰ পৰাই কিবা আছে নেকি লৈ এটা এটা কথা আছে আমাৰ যে এটা হাঁহ আছে সেই হাঁহটো একবাৰ সুধি চাওঁ আৰু হেৰি মায়াবী পাথৰটো লৈ আহিবি হা দে জলদি লৈ আহ দে লৈ আহ দে ইটো মোৰ তাত দি তই খাত বঢ়িয়াকে বহি লওঁ বহ দেখাত এ মায়াবী পাথাৰ আমাৰ এটা হাঁহ আছে 2টা কৰি দি আমাৰ কি কপাল দেখছে না ইটো আৰু কাকো কব নোৱাৰা কলি ইটো লৈ যাব তই হাঁহটো ঘৰত থৈচোন মই এইটো পাত্ৰ ঘৰত থৈ দিম লুকাই থৈ দিবি গম পাইছা না দে